নমস্কাৰ বন্ধু বান্ধৱীসকল, কালি আমাৰ নতুনকৈ দোকান এখন খোলা হ'ল, সেইকাৰণে সোনকালে গা পা ধুই কামলৈ বুলি ওলাই আহিলোঁ। ইয়াত দেখিছেনে, লোকেশ্যনটো হৈছে শিৱসাগৰ চিকিউৰিটি গেটৰ ফ্ৰণ্টেদি আপুনি সোমাই আহিব। সোমাই আহি যেতিয়া এইফালে প্ৰথম জিৰণি চোৱাটো পাব, তাৰ কাষতে এখন কেণ্টিন আছে। কেণ্টিনখনৰ কাষতে দেখিব এখন ৰংঘৰ পাৰ্লাৰ বুলি চাইনবোৰ্ড। এখন কালি অপেনিং কৰা হ'ল। কালি যিহেতু ব্যস্ত আছিলোঁ, সেইকাৰণে ভিডিঅ' দিব পৰা নহ'ল। অকণমানকৈ ভিডিঅ' এটা কৰি থৈছিলোঁ, ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। দেখিছেনে, পূৰা বেলুন চেলুন লগাই থোৱা আছিলে। কালি অপেনিং কৰা হ'ল। আপোনালোকে আহিব, ভিজিট কৰিব দোকানখনত। আমুলৰ যোনখিনি ৰেগুলাৰ ডেইলি পাউচ গাখীৰ আহে সেইখিনি পাই যাব, দহি পাই যাব। আৰু আপোনাৰ সেইবোৰতো বুলিয়ে নহয়, আপোনাৰ আমুলৰ এভৰিথিং, এভৰি আইটেম ইয়াত এভেইলেবল থাকিব। আপোনালোকে ভিজিট কৰিব, আপোনালোকৰ মন পচন্দৰ বস্তু ক্ৰয় কৰিব পাৰিব ইয়াত। সকলোৱে মৰম দিব, আহিব। লোকেশ্যন আকৌ এবাৰ কৈ দিছোঁ মই, শিৱসাগৰ আণ্ডাৰ কলনী, প্ৰথম চিকিউৰিটি গেটখনেদি সোমাই গৈ আপোনাৰ প্ৰথম জিৰণি চোৱাটো কাষতে এখন চাইনবোৰ্ড দেখিব, আমুল ৰংঘৰ পাৰ্লাৰ বুলি। সেইখনেই হৈছে কালি অপেনিং কৰা হ'ল। আজিলৈ আহিলোঁ, বাই বাই। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ